নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ পৰা অহা 1458টা পদৰ বিষয়ে। তো সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়া মই এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰোঁ তো আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। তো চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ পৰা অহা আপোনাৰ 1458টা পদ মুকলি কৰি দিছে। তো ভেকেঞ্চিবিলাক আছে এছিষ্টেণ্ট চাব ইন্সপেক্টৰত আছে, আনৰিজাৰ্ভত আছে 58টা, EWS-ত আছে 14টা, OBC-ত আছে 39টা, SC-ত আছে 21টা, ST-ত আছে 11টা। তো টোটেল হ'ল 143টা। তো পিছত আছে চাওক, ইয়াত আছে হেড কনষ্টেবলত আছে যথেষ্টখিনি পদ আছে হেড কনষ্টেবলত। তো ইয়াতে আছে আনৰিজাৰ্ভত আছে 532টা। ছেকেণ্ড আছে EWS-ত আছে 132টা আৰু OBC-ত আছে 155টা, SC-ত আছে 197টা, ST-ত আছে 99টা। তো টোটেল পদ হ'ল আপোনাৰ 1315টা। তো এই পদকেইটাৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। আপোনাৰ এইটো আছে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনাৰ 12 পাছ কৰা হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিকোনো বৰ্ডৰ পৰা বা চেণ্ট্ৰেল হওক বা ষ্টেট হওক যিকোনো বৰ্ডৰ পৰা আপুনি পাছ কৰা হ'ব লাগিব, তেতিয়া আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ এজ লিমিটটো দিছে আপোনাৰ 18 বছৰৰ পৰা 25 বছৰ, অৰ্থাৎ আপোনাৰ যদি 26/1/1998 চনৰ পৰা 25/1/2005লৈকে যদি এইখিনিৰ ভিতৰত আপোনাৰ জন্মগ্ৰহণ কৰিছে তেতিয়া আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ চেলাৰী আছে, আকৌ চেলাৰীৰ বিষয়ে কৈ দিছোঁ। তো চাওক চেলাৰী দিছে এছিষ্টেণ্ট চাব ইন্সপেক্টৰৰ কাৰণে আছে 29,200 আৰু 29,200ৰ পৰা 92,300 টকা। হেড কনষ্টেবলৰ কাৰণে আছে 25,500ৰ পৰা 81,100 টকালৈকে। তো এইখিনি আছিল ইনফৰমেশ্যন। আৰু এটা কথা, আপোনাৰ এইটো চাওক ডেটটো আৰম্ভ হ'ব আপোনাৰ 4 জানুৱাৰীৰ পৰা 2023 4 জানুৱাৰীলৈকে। 4 জানুৱাৰীৰ পৰা অপেনিং হ'ব ডেটটো এপ্লাই কৰিবৰ কাৰণে, আৰু ক্ল'জ হ'ব ক্ল'জ হোৱা ডেটটো আছে 25/1/2023, অৰ্থাৎ 25 তাৰিখ জানুৱাৰী 25 তাৰিখলৈকে আপোনাৰ ক্ল'জিং ডেটটো আছে, লাষ্ট ডেটটো আছে। চ' আপুনি এপ্লাই, মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, তাৰ পৰা গৈ আপুনি 4 তাৰিখৰ পাছত বা 4 তাৰিখৰ পৰালৈকে আপুনি এপ্লাই কৰিব পাৰিব। চ' এইখিনি আছিল ইনফৰমেশ্যন। চ' ভিডিঅ'টো ভাল লাগিল লাইক কৰিব। চ' জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো বজাই দিব। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।